মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম টু চুম্পি ব্লগ। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মই বনাবলৈ লৈছোঁ জলকীয়া আচাৰ। জলকীয়াবোৰ এনেই বেয়া হৈ গৈছে, ভাবিলোঁ আচাৰকে বনাই থওঁ। মই এতিয়া ফালি লৈছোঁ কেঁচিৰে দুফাল দুফাল কৰি আচাৰ বনাবলৈ। আৰু জলকীয়াখিনি মোৰ কাটি হৈ গ'ল, এনেদৰে দুফাল দুফাল কৰি কাটি ল'লোঁ। তাৰপাছত এতিয়া মছলা এইখিনি ভাজি ল'লোঁ। তাৰপাছত তেল গৰম কৰিছোঁ কেৰাহীত আচাৰত দিবলৈ। এতিয়া মিক্স কৰি দিলোঁ মই চব আচাৰখিনিত, তেল দিলোঁ, মছলাখিনি দিলোঁ আৰু এতিয়া মিক্স কৰি আছোঁ। মিক্স কৰি হৈ গ'ল। এতিয়া অকণমান দেৰি ৰ'দত শুকুৱাই দিছোঁ। এইফালে বৰষুণ দি আছিলে, লাহে লাহে বাহিৰলৈ ওলাই চালোঁ, গোটেই বানপানীয়ে হৈ গ'ল দুৱাৰমুখত। পানী গোটেইখন, বাহিৰলৈ যাবলৈও পৰা নাই, এআঁঠু মানে পানী হ'ল আৰু। আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী, ডিমাপুৰ ষ্টেচন আহিছোঁ। গুৱাহাটীলৈ যাবলৈ আহি আছোঁ। জেঠাই ফোন কৰিলে, ফটককেনে গুৱাহাটী যাবলগীয়া হ'ল। এয়া আহি আছোঁ এতিয়া। ট্ৰেইন আহি সোমালেহি, আমি উঠি লওঁ, গুৱাহাটীত গৈ লগ পাম। গুৱাহাটী আহি পালোহি। এতিয়া অটত উঠি আহি আছোঁ চান্দমাৰিলৈ, জেঠাইহঁতৰ ঘৰলৈ। গুৱাহাটী ষ্টেচনত ঘূৰিব পৰা নহ'ল, মানুহ বহুত আছিলে, সেইবাবে এতিয়া অটত উঠিলোঁ। আমি চান্দমাৰিলৈ গৈ আছোঁ। আমি জেঠাইহঁতৰ ঘৰ পালোহি। ভৰি হাত ধুই এতিয়া অলপ জিৰাই লওঁ। জেঠাই আমাৰ কাৰণে চাহ বনাবলৈ গৈছে। আকৌ কাইলৈ ৰাতিপুৱা লগ পাম। এতিয়া বাই বাই। গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। আমি যাবলৈ ওলালোৱে, তাই ওলোৱা নাই, বাথৰুমত সোমাই লুকাই লুকাই চাই আছে। মই ওলাই ৰেডি হৈ গ'লোঁ, তাইক কৈ আছোঁ সোনকালে ওলা সোনকালে ওলা। আৰু আমি এতিয়া যাম আৰু। আমি এতিয়া বাছত গৈ আছোঁ গুৱাহাটী ষ্টেচন। আৰু গাইজ চাওকচোন, ইমান ধুনীয়া বান্দৰটো দোকানৰ ওপৰত কেনেদৰে বহি মানুহ চাই আছে। বাছৰ পৰা নামিলোঁ, ষ্টেচন পাই গ'লোহি।
ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম